যেটো আমাৰ ডিফুত আমি প্ৰগ্ৰাম কৰিছোঁ সাকসেছ সেলিব্ৰেশন আছিলে পুৰা নৰ্থ ইষ্টত পৰা মানুহ আজি আমাৰ ডিফুত আহিছে একচুয়ালি আমি যেটো প্ৰগ্ৰাম কৰিছোঁ এইটো টোটাল সাকসেছ মানে যেটো ভাল কাম কৰিছে যেবিলাক এছ'চিয়েট বায়াৰ কয় আমাৰ ইয়াতে এছ'চিয়েট বায়াৰে যেবিলাক ভাল কাম কৰিছে বেষ্ট কাম কৰিছে তো বেষ্ট কাম কৰিলে কিবা তো এটা এৱাৰ্ড পায় না সেইটো এৱাৰ্ড দিবৰ কাৰণে আজি আমি সবক ইয়াত মাতিছোঁ আৰু আটাইতকৈ ভাল হ'ল ডিফুত ইমান ধুনীয়া হল আছে সেইটো কাৰণে আমি সবে ডিফুত আহি সাকসেছ সেলিব্ৰেশনটো পাতিলোঁ বাহিৰৰ পৰা যেনেকা মোৰ নাম শ্যামল মজুমদাৰ আৰু মোৰ যিজন গুৰু যাৰ হাত ধৰি পেলাই আজি মই এইটো জায়গাত আহিছোঁ সেইজন মহাগুৰু আজি আমাৰ মাজত আছে সেইজন মহাগুৰুৰ নাম হ'ল ৰিংকু কুমাৰ ঝা ঝাৰখণ্ড বোকাৰৰ পৰা ছাৰ আহিছে ইয়াতে আজি আমাক পুৰা নৰ্থ ইষ্টক আগবঢ়াবৰ কাৰণে ছাৰে আমাক সহযোগিতা দি আছে ছাপোৰ্ট কৰি আছে ছাৰ আহিছে RCM তিনিটা শব্দ তিনিটা অৰ্থ আছে R ফৰ ৰাইট C ফৰ কনচেপ্ট M ফৰ মাৰ্কেটিং মতলব এইটো বজাৰ কৰাৰ এটা সঠিক তৰিকা সঠিক ফৰ্মুলা আমি যেনেকা বজাৰৰ পৰা বজাৰ কৰি আছোঁ সেইটো এটা গলত তৰিকাত বজাৰ হয় একচুৱেলি চাবলৈ গ'লে কেনেকা গলত হয় আজি কোম্পানী বস্তু বনাই সেই বস্তুটো কাষ্টমাৰ ইউজ কৰোঁতে কোম্পানীৰ মাজত বহুত কেইটা মানুহ থাকে যিবিলাকে মানুহ কাষ্টমাৰৰ পইচা দি সিহঁতে দিনৰ দিন ধনী গৈ আছে প্লাছ আজি মাৰ্কেটত এনেকা এটা বস্তু আমি বিচাৰি নাপাওঁ যিটো বস্তুত ভেজাল নাই আটাইকেইটা বস্তু ভেজাল ওলাই গ'ল তো সেই বস্তুবিলাক ভেজাল কৰে কোনে মিডিলমেনে কৰি আছে সেই মিডিলমেনৰ পৰা মানুহ বচাবৰ কাৰণে এটা ডাইৰেক্ট চেলিং চিষ্টেম তৈরি কৰিছে RCM যেটো কোম্পানীৰ পৰা সিধা আমাক বস্তুকেইটা দি আছে শুদ্ধ বস্তু দি আছে আৰু RCMৰ মূল তিনিটা উদ্দেশ্য প্ৰথম উদ্দেশ্য হ'ল স্বাস্থ্য ৰক্ষা দ্বিতীয় উদ্দেশ্য হ'ল স্বাৱলম্বন আত্মনিৰ্ভৰশীলতা বনাবৰ কাৰণে কাম কৰি আছে তৃতীয় উদ্দেশ্য হ'ল মহিলা সশক্তিকৰণ এই তিনিটা উদ্দেশ্যৰ পৰা RCM কাম কৰি আছে RCMত যদি জইন কৰিব বিচাৰে তেনেহ'লে আমাৰ এছ'চিয়েট বায়াৰৰ লগত আপুনি কণ্টেক্ট কৰিব আপোনাক এটা আমি ID নাম্বাৰ দিম প্ৰভাইড কৰিম সেই ID নাম্বাৰটো ল'বলৈ গ'লে কোনো 1 টকাও দিব আমাক নালাগে কোনো টকা পইচা দিব নালাগিব আমাৰ লগত যোগাযোগ কৰিলে অল ওভাৰ ইণ্ডিয়াত আমাৰ RCMৰ ষ্ট'ৰ আছে তাত গৈ পেলাই আপুনি সেই ID নাম্বাৰত আপুনি শ্বপিং কৰি কিনে বস্তুকেইটা ট্ৰাই কৰিব পাৰে যে বস্তুকেইটা সঁচাকৈ আমি যেনেকৈ কৈছোঁ ভাল না বেয়া যদি ভাল হয় তেতিয়া আপুনি খাব ভাল নহ'লে নাখাব সেইটো কাৰণে আপোনাৰ কোনো ধৰণৰ টকা পইচা আমাক দিব নালাগে কোনো ধৰণৰ আপুনি ডকুমেণ্টছ পত্ৰ আমাক দিব নালাগে আপুনি বস্তু ভাল লাগিলে তেতিয়া আপুনি ইয়াত RCM চিষ্টেমত আহিব পাৰে উইদাউট এণ্ট্ৰি ফি কোনো এণ্ট্ৰি ফি নাই ইয়াত 1 টকাও নলগাকৈ ফ্ৰী অফ কষ্ট ইয়াতে আমাৰ জইনিং কৰিব পাৰে ছাৰ প্ৰডাক্ট আছে ছাৰ গুড মৰ্ণিং টু গুড নাইট প্ৰডাক্ট আছে নিমখৰ পৰা ধৰি হালধিৰ পৰা ধৰি আপোনাৰ যিমান দৈনন্দিন ইউজৰ প্ৰডাক্ট আছে A to Z প্ৰডাক্ট আছে আজি মই যিমান পিন্ধি আছোঁ চব আমাৰ RCMৰ হয় জোতাৰ পৰা ধৰি আমাৰ সব চুলিত ঘঁহা চেম্পুৰ পৰা তেল পৰা ধৰি ক্ৰীম পৰা সব এভৰিথিং আমাৰ ইয়াত আছে চাউল দালি সব আছে ইয়াতে প্ৰডাক্ট ইণ্ডিয়ান প্ৰডাক্ট স্বদেশী প্ৰডাক্ট ৰাজস্থান ভিলৱাৰাৰ পৰা ধৰি আমাৰ অসমলৈকে অসমতো আমাৰ ইণ্ডাষ্ট্ৰি আছে য'ত আমাৰ 156টা প্ৰডাক্ট ইয়াত মেনুফেকচাৰিং হয় অল ওভাৰ ইণ্ডিয়াত আমাৰ মেনুফেকচাৰিং ইউনিট আছে 100% স্বদেশী কোম্পানী স্যাৰ প্ৰথমে যেতিয়া আমি ডিফুত আহিছোঁ বা ডিফুৰ হলটো চালোঁ বা ডিফুত প্ৰগ্ৰাম কৰিম তেতিয়া আমাৰ এছ'চিয়েটবিলাক কৈছে না ছাৰ ডিফু জেগা ইমান সুবিধা নহ'ব ভাল নহ'ব কিন্তু সঁচাকৈ মই ভাষাত নাই যে বুজাব পাৰিম যে আপোনালোকক ইমান ভাল লাগিছে আমাৰ কাৰ্বি মানুহবিলাকে ইমান ভাল দূৰৰ পৰা দেখিবলৈ মানুহ কেনেকা দেখে নাজানো কিন্তু আমি বহুত দিনৰ মূৰত আমি আহিছোঁ ইমান ছাপোৰ্ট পাইছোঁ মই যিটো কল্পনা কৰিব পৰা নাই বহুত ছাপোৰ্ট পাইছোঁ কাৰ্বি মানুহৰ পৰা আপোনাৰ পৰিচয়টো দিয়ক ঠিক আছে নমস্কাৰ মোৰ নাম দিলীপ শীল মই থাকোঁ লামডিং তো আজি এইটো ডিফুৰ মাজত ইমান ডাঙৰ এটা চেলিব্ৰেশ্যন আমি পাতিব পাৰিছোঁ একদম মানে পুৰা নৰ্থ ইষ্টৰ কোণাৰ পৰা আজি আমাৰ RCMৰ এছ'চিয়েট বায়াৰ্ছ আহিছে আহি পেলাই আমাক ছাপোৰ্ট কৰিছে আৰু ডিফুৰ যিমান লোকেল যিমান এইটো হল যে মেনেজমেণ্ট কৰি আছে গোটেই আমাৰ দাদা ভাই বন্ধু তেখেতে আমাক ছাপোৰ্ট কৰিছে সেইটো কাৰণে আজি ইমান প্ৰগ্ৰামটো আমি ছাকচেছ কৰিব পাৰিছোঁ আজি ডিফুৰ মাজত আৰু এনেধৰণৰ প্ৰগ্ৰাম আপোনালোকে ইয়াত কৰিবনে হ্যাঁ এতিয়াতো আমি প্ৰথমবাৰ আহি কৰিলোঁ প্ৰগ্ৰামটো কৰি পেলাই মোৰ বহুত ভাল লাগিছে কেলে গাড়ী ঘোড়া কমিউনিকেশ্যন ভাল বাছ লাইন ট্ৰেইন লাইন কমিউনিকেশ্যন বহুত ভাল আৰু ইয়াতে ডাঙৰ মিটিং হল আছে আৰু কাৰ্বি আংলঙৰ এইটো ডিষ্ট্ৰিক্ট টাউন হয় আৰু ইয়াতে আমাৰ RCMৰ ইমান প্ৰভাৱ নাই অলপ আছেই কিন্তু এতিয়া আমি ইয়াতে আহি পেলাই আমি দেখিছোঁ যে ইয়াতে সবচেয়ে ডাঙৰ এটা টিম হ'ব বুলি আমি ভাবিছোঁ আৰু আমাৰ ডিফুৰ যিটো আমাৰ কাৰ্বি না জাতি কাৰ্বি সংস্কৃতি লৈ পেলাই আমি একেলগত মিলি পেলাই আমি এইটো কাৰ্বি আংলঙৰ ভিতৰত ডিফুৰ মাজতে ডাঙৰ এটা টিম গঠন কৰিম আৰু আমি স্বাস্থ্য ৰক্ষাৰ ওপৰত কাম কৰিম আৰু লগতে আমি रोजगाৰৰ ওপৰত কাম কৰিম যেনেকৈ আজিকালি মেক্সিমাম মানুহৰ ঘৰতে কি হয় এজনে ইনকাম কৰি আছে আৰু তিনিজনে বহি পেলাই খাই আছে বেকাৰটো বেছি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাই আজি ডিগ্ৰী কমপ্লিট কৰি পেলাই ঘৰত বহি আছে কিন্তু চাকৰি নাই
ইনকাম সোর্স নাই, কিন্তু আজি RCM মাজেদি পেলাই আজি আমি হাজাৰো মানুহে আজি কেৰিয়াৰ কৰি আছোঁ। যেনেকৈ মই আজিৰ পৰা 12 বছৰ আগতে মই চেলুনৰ কাম কৰিছিলোঁ, 22 বছৰ ধৰি পেলাই মই চেলুনৰ কাম কৰিছিলোঁ, কিন্তু আজি RCMত আহি পেলাই ভাল এটা লাক্সাৰী লাইফ পালোঁ মই RCMৰ মাজেদি পেলাই। আৰু মই যে আজি অকলে ইনকাম পাই আছে এনেকুৱা কথা নহয়, মোৰ তলতে কমচে 25-30 হাজাৰ মানুহে আজি ইনকাম লৈ আছে, নিজৰ স্বাস্থ্য ৰক্ষা কৰিব পাৰিছে, নিজৰ ভৰিত নিজে থিয় হৈ পেলাই নিজৰ জীৱনখন আগবাঢ়াব পাৰিছে। আৰু আমাৰ RCMত কমচে কম 100ৰ ভিতৰত 70-80% লেডিজ, যেনেকৈ মোৰ 30,000 যদি মেন পাৱাৰ থাকে, আমার RCMৰ মেম্বাৰ্ছ থাকে, তাৰ ভিতৰত কমচে কম 20,000 তো কমচে কম লেডিজৰ টিম হয় আমাৰ, আৰু 10,000 হ'ব পাৰে জেন্টছ মানুহ। হয়, আপোনালোকৰ আজি এই অনুষ্ঠানখনত কিমান লোকসকল আহি উপস্থিত হৈছে? ইয়াতে কমচে কম আজি হলৰ কেপাচিটি যেনেকা 3,000, তো কমচে কম 3,000 মানে কমপ্লিটো হৈছে আৰু অলপ বাঢ়িছেও, মানে আশা কৰাতকৈ বেছি হৈছে একদম মানে। আৰু আপোনালোকে তেনেকুৱা RCM প্ৰগ্ৰামটো যিহেতু ক'লে কাৰ্বি আংলঙৰ ডিফুত এইখনত চবতকৈ ডাঙৰ টিমটো হ'ব, হয়, সেই ডাঙৰ টিম হ'বলৈ আপোনালোকে আৰু এনেকুৱা অনুষ্ঠান পাতিবনে? পাতিম। ইয়াতে লোকেল আমাৰ কিছুমান আমাৰ ভাই ককাই আমি লগ পালোঁ, বন্ধুক লগ পালোঁ, তেখেতে কণ্টেক্ট নাম্বাৰো ল'লোঁ, তেখেতৰ লগত মিলি পেলাই আমি একেলগত মিলি পেলাই তেখেতক লৈ পেলাই তেখেতৰ যিমান পৰিচিত ৰিলেটিভ চাৰ্কেল, ফ্ৰেণ্ড চাৰ্কেল না, তেখেতৰ লগত মিলি পেলাই আমি তেখেতক লৈ পেলাই মানে ডিপুত এটা ডাঙৰ এটা টিম গঠন কৰিম। ইয়াতে কোম্পানীৰ ষ্ট'ৰ হ'ব আৰু ইয়াতে আমি একেলগত কাম কৰি পেলাই স্বাস্থ্য ৰক্ষা আৰু বেৰোজগাৰীৰ ওপৰত কাম কৰিম। आप ये बताएं कि आप इतना दूर से आए हैं आसाम में, आसाम का कार्बी आंगलॉन्ग डिफू में, कैसा लगा आपको? बहुत ही बढ़िया। मतलब मैं सोच नहीं सकता, शब्दों में बयान नहीं कर सकता, इतना अच्छा सिटी, इतने अच्छे लोग कि मन खुश हो गया। मतलब जाने का मन नहीं कर रहा है। मेरा ऐसा शुरू से ही आदत है, और शुरू से मेरा एक मतलब मैं अपनी बात कहना चाहूँगा कि नेचर मुझे बहुत पसंद है, और जब इस तरीके का वातावरण रहता है ना, तो मुझे बहुत अच्छा लगता है। सब कुछ बहुत अच्छा लग रहा है। मतलब मैं बार बार एक ही बात बोलूँगा कि अगर मुझे जितना बार आने का मौका मिले तो मैं यहाँ पे आना पसंद करूँगा। और ये आज से हालांकि जिस भी लेवल पे है, लेकिन मुझे जैसा लग रहा है कि आने वाले समय में बहुत डेवलपमेंट इस जगह पे और भी होगा सर। मैं कहूँगा कि आप अगर कोई भी हमारे ऐसे दोस्त हैं जो भारत में भ्रमण करना चाहते हैं और अच्छी जगहों को देखना चाहते हैं, तो इस जगह पे ज़रूर आइए, क्योंकि ये इतना अच्छा प्राकृतिक है। मतलब टेम्परेचर से लेके सारी चीज़ों का फ़र्क, सब कुछ यहाँ पे आपको अंतर आएगा। और आप एक बार ज़रूर आइए, आपको लगेगा कि नेचर के बहुत पास हैं। अगर आप नेचर ब्यूटी पसंद करते हैं तो ये ज़रूर इस जगह पे आपको आना चाहिए। भैया सर, आपने बहुत शानदार ही बताया है हमारे को। देखिए अभी मैं RCM के बारे में अगर बहुत डेप्थ की बातचीत अगर करता हूँ, तो RCM एक ऐसी अभियान है जो नए भारत का निर्माण के कंसेप्ट पे काम कर रही है, और इसके भीतर में सेवा, स्वास्थ्य और संस्कार, ये 3 चीज़ की बातचीत हम लोग करते हैं। हमारा भाव केवल यहाँ पे पैसे कमाने का नहीं है, बल्कि हम सेवा का भाव भी रखते हैं। बहुत सारी ऐसी एक्टिविटीज़ हम लोग RCM के माध्यम से करते हैं, जैसे ब्लड डोनेशन कैंपेज होता है, एम्बुलेंस को रास्ता देना होता है, हम लोग पेड़ वृक्ष लगाते हैं। बहुत तरीके की एक्टिविटीज़ हम लोग यहाँ पे कर रहे हैं ऑलरेडी। और साथ ही साथ हम एक अच्छे इंसान को कैसी नैतिकता, कैसा मोरल होना चाहिए, उसके ऊपर में हम लोग बातचीत करते हैं। और अगर हम संस्कार की बातचीत करने के बाद स्वास्थ्य पे बात करें, तो ये हमारा सबसे बड़ा मिशन है। आपको जान के बड़ा ताज्जुब होगा कि आज RCM जो है वो एक ऐसा संस्था बन चुकी है सर, जो लोगों को निरोग करने के कंसेप्ट पे काम कर रही है, रोग मुक्ति के ऊपर में काम कर रही है। तो ये एक बहुत बड़ा अभियान, बहुत बड़ा कंसेप्ट है आज के डेट में। बहुत बढ़िया, धन्यवाद सर। मैं RCM अभी आज के डेट में मैं जिस लेवल पे हूँ, स्टार रूबी बोलते हैं यहाँ पे, और सिस्टम के तरफ से राइजिंग कोर एक नाम होता है हम लोग का, उस जगह पे मैं हूँ। पूरे भारत में लगभग हमारी टीम काम करती है पूरे भारत में, और मैं जाके उनको जब भी कोई कॉपरेशन की ज़रूरत होती है, उनको मोटिवेट करना, उनको एजुकेट करना, उनको सेलिब्रेट करना, जो कि आज आपने यहाँ पे देखा, तो उसके ऊपर में मैं काम करता हूँ। और मैं भारत के प्रत्येक साथी से एक निवेदन जरूर करूँगा कि अगर आप कुछ भी अपने जीवन के भीतर में कर रहे हैं, तो RCM को अपने लाइफ के भीतर में एक पार्ट टाइम के लेवल में ही शुरुआत करिए, क्योंकि एक ऐसा कंसेप्ट है ये जो आपके जीवन में बहुत सारी रिक्तियों को पूरा कर सकता है। जी, धन्यवाद। मैं जब RCM की शुरुआत किया था तो मैं केवल विद्यार्थी था। मेरे 2004 से मैं RCM के साथ में संलग्न हूँ, और शुरू में तो आप जानते हैं कि किसी को भी रोजगार की ज़रूरत होती है, तो रोजगार के विषय वस्तु की वजह से मैंने RCM की शुरुआत किया था कि मेरा एम्प्लॉयमेंट हो जाएगा। लेकिन बाद में इसकी कितने गहराई है, ये बाद में अपने को मालूम चला। और आज की अगर मैं परिस्थिति की बातचीत करता हूँ,
तो जो एक यूथ का पसंद होता है कि एक शानदार तरीके का कैरियर उनको चाहिए, वो शानदार कैरियर पे अपने आप को मैं पहुंचा हूं। लेकिन ये मेरे लिए बहुत मायने नहीं रखता कि मैंने अपने करियर में वो एक शानदार जगह का उपलब्धि मुझे मिली है सिस्टम के थ्रू। मुझे आज सबसे ज्यादा इस बात का प्राउड है कि आरसीएम अभियान के वजह से मैंने बहुत सारे लोगों के जीवन में बदलाव किए और बहुत सारे साथी को माध्यम बन पाया उनको रोजगार देने के ऊपर में। तो ये बहुत शानदार लग रहा है मुझे कि मेरे रोजगार तो बने ही बने हैं, मैं एक माध्यम बन पाया लोगों के रोजगार को ठीक करने के ऊपर में। बहुत अच्छा लग रहा है कि मुझे अपॉर्चुनिटी मिली है सर। थैंक यू।